নমস্কাৰ মোৰ অন্য ভিডিও এটালৈ আপোনালোক সকলোকে স্বাগতম। জীৱনত আগবাঢ়ি যাবলৈ হলে আপুনি যাব খুজিলে আপুনি পদে পদে বিপদ পদে পদে ঘাত প্ৰতিঘাতৰ মাজতে আপুনি জীৱনটো অতিবাহিত কৰিব লাগিব। মানুহে ভাবা ধৰণে জানো কোনোবা সফল হৈছে? সফল কোনো হোৱা নাই। সফল ময়ো সফলতা হোৱা নাই, আপুনি হোৱা নাই, কোনে হৈছে কোনো নাজানে। ভাবা ধৰণে যি ধৰণে আমি ভাবোঁ ঠিক তেনেধৰণে জানো আমি সফল হৈছোঁ? বৰ্তমান সময়ত বৰ্তমান পৰিস্থিতিৰ লগত আমি খাপ খুৱাই চলিবলৈ হ'লে আমাক জীৱনটোত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আমি জীৱনটো পাৰ কৰিব লাগিব। বৰ্তমান সময়ত এনেকুৱা এটা পৰিস্থিতি হৈছে, যদি আপুনি সমাজত ভাল মানুহ হ'ব খুজিছে, ভাল মানুহ যদি আপুনি হ'ব খুজিছে নহয়, আপোনাৰ পদে পদে আপোনাৰ বিপদ। যদি আপুনি সমাজত ভাল হ'ব বিচাৰিছে, ভাল হ'লেও আপোনাৰ বিপদ, বেয়া হ'লেও বিপদ। বেয়া হ'লে অৱশ্যে আপোনাক সমালোচনা কৰিব, সেইটো এটা একেবাৰে স্বাভাৱিক কথা। যদি আপুনি বেয়া, আপোনাক সকলোৱে সমালোচনা কৰিব, সেইটো স্বাভাৱিক। কিন্তু বৰ্তমান সময়ত যদি আপুনি ভাল হ'বও বিচাৰিছে, তেন্তে আপোনাক মানুহে সমালোচনা কৰিব, ঠাট্টা বিদ্ৰূপ সমালোচনা নানান ধৰণৰ আপুনি কুটু মন্তব্য আপুনি শুনিবলৈ পাব। এনেকুৱা এটা হৈছে, যদি আপুনি সমাজত ভাল হ'লেও বিপদ, নহ'লেও বিপদ। বেয়া হ'লে আপোনাক সমালোচনা কৰিব, সেইটো স্বাভাৱিক। কিন্তু যদি আপুনি ভাল হ'ব বিচাৰিছে, ভাল হ'লেও আপোনাক সমালোচনা কৰিব। ধৰি লওক আপুনি ভাল হ'ব চেষ্টা কৰিছে, সমাজত ভাল কাম কৰিব চেষ্টা কৰিছে, ভাল কামৰ পিনে আপুনি আগবাঢ়ি যাব বিচাৰিছে, কিন্তু এচাম মানুহ আছে যে আপোনাক আগবাঢ়ি যোৱাত, এচাম মানুহে আপোনাক ভাল হ'লেও আপুনি আগবাঢ়ি যোৱাত আপোনাক পদে পদে বিপদ মাতি আনিব। ধৰি লওক আপুনি ভাল কাম কৰিব গৈ আছে, আপোনাক ঠাট্টা কৰিব, আপুনি ওলাব নোৱাৰিব, আপোনাক ঠাট্টা কৰিব। যেতিয়া আপুনি গৈ থাকিব, ধৰি লওক কোনোবা এটা ৰাস্তাৰে গ'লে, বেয়া ৰাস্তাৰে গৈ আছে, আপুনি আপোনাৰ মতে আপোনাৰ গন্তব্য স্থানৰ মতে আপুনি গৈ আছে, আপুনি কিবা এটা মনত ভাল কৰাৰ কাম কৰাৰ এটা হেঁপাহ আছে, কিন্তু এচাম মানুহে আপোনাক কি কৰিব জানেনে? আপুনি গৈ থাকোঁতে আপোনাক ক'ব, চাওক এই সেইজন মহাত্মা গান্ধী গৈ আছে, মহাত্মা গান্ধী নতুনকৈ জন্ম লাভ কৰিছে। ধৰি লওক আমাৰ গাঁওবোৰত এনেকুৱা ধৰণৰ বেছি ঠাট্টা বিদ্ৰূপ কৰে, আমাৰ গাঁওবোৰত এনেকুৱা ধৰণৰ বহুত ঠাট্টা বিদ্ৰূপ কৰে। আপুনি ভাল হ'ব গ'লেও ক'ব, সেইজন মহাত্মা গান্ধী, নতুনকৈ মহাত্মা গান্ধীৰ জন্ম হৈছে আমাৰ গাঁৱত, সেইজন মহাত্মা গান্ধী দেখিছেনে? আপুনি ভাল কাম কৰিলেও বিপদ, নকৰিলেও বিপদ। আপুনি সমাজত বৰ্তমান সময়ত আপুনি এজন ভাল মানুহ হৈ থিয় হ'ব নোৱাৰে, কাৰণ আপোনাক সময়ৰ লগত খাপ খাই চলিবলৈ হ'লে আপুনি সমাজত ভাল মানুহ হ'বলৈ হ'লে বহুত কঠিন, বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আপুনি জীৱন অতিবাহিত কৰিব লাগিব। আপোনাক দেখিলে মানুহে ঠাট্টা কৰিব, দেখিছে সেইজন মহাত্মা গান্ধী গৈ আছে, নতুনকৈ জন্ম হৈছে আমাৰ গাঁৱত মহাত্মা গান্ধী, বা আমাৰ এৰিয়াত নতুনকৈ মহাত্মা গান্ধীৰ জন্ম হৈছে। এনেকুৱা ধৰণৰ আপুনি ঠাট্টা বিদ্ৰূপ সময়ে সময়ে শুনিব লাগিব। কিন্তু তাৰে মাজেদিও যদি কেতিয়াবা তাৰে এই সকলোবোৰ কথা যদি আপুনি নেওচি আপুনি জীৱনত আগুৱাই যাব বিচাৰে, তেন্তে হয়তো এদিন আপুনি নিশ্চয় সমাজৰ এজন ভাল মানুহ প্ৰতিষ্ঠিত হ'ব। এটা কথা কওঁ, আপোনালোকে মনত ৰাখিব, বৰ্তমান সময়ত আপুনি যি কামেই নকৰক, আপোনাক প্ৰথমতে সমালোচনা কৰা ব্যক্তিকেইজন হ'ল আপোনাৰ ওচৰে পাজৰে থকা বন্ধু বান্ধৱীসকল। প্ৰথমে তেওঁলোকে আপোনাক সমালোচনা কৰিব। চাওক এই মহাত্মা গান্ধী, বাপুজীৰ জন্ম হৈছে, নতুনকৈ বাপুজীৰ জন্ম হয়, এয়া ঘূৰি আছে। গতিকে আপোনাক এনেকুৱা ধৰণে সমালোচনা কৰিব যেন আপুনি সেই কামৰ প্ৰতি বিমুখ হৈ ঘূৰি আহিব লগা হয়, এনেকুৱা যেনে আপুনি পদে পদে উজুতি খাবলগীয়া হয়। এনেকুৱা ধৰণৰ কিছুমান সমাজত মানুহ আছে। গতিকে আপুনি ভাল মানুহ সমাজত হ'ব খুজিলে ইমান সহজ নহয়। বৰ্তমান সময়ত এজন ভাল মানুহ হ'ব নোৱাৰে। সময়ৰ লগতে আপোনাৰ ওচৰ চুবুৰীয়া আপোনাক ঠাট্টা বিদ্ৰূপ কৰিব, আপুনি ভাল মানুহ হ'ব। কিন্তু মনত ৰাখিব, যিদিনাখন আপুনি আকৌ ভাল মানুহ হৈ সমাজৰ এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব, সিদিনা কিন্তু সকলোৱে আপোনাৰ ওচৰ চাপিব। সেই মানুহেই কিন্তু এদিনাখন আপোনাক ক'ব, আপোনাৰ সফলতাৰ আমি আপোনাক কিমান ধৰণে সহায় কৰিছোঁ, এনেকুৱা কৰিছোঁ, আপোনাক নানা ধৰণৰ কথা ক'ব। কিন্তু কি ক'ব, এয়া আমাৰ বৰ্তমান সময়ত চলি থকা এটা প্ৰচলন। আপুনি সমাজৰ ভাল মানুহ হ'ব গ'লেও মৰণ, নহ'লেও আপোনাৰ মনটো ভাল নালাগিব। গতিকে আপুনি কি ধৰণে সমাজত জীয়াই থাকিব? আমাৰ বৰ্তমান সমাজত এনেকুৱা কিছুমান মানুহ আছে যে মানে নিজেতো একো কৰিব নোৱাৰে, আনে কৰিলে হিংসা কৰে, আপোনাক সমালোচনা কৰে এনেকুৱা ভাবে যেন সমালোচনা কৰি কিবাকে আপোনাক তলত ৰাখিব বিচাৰিলে তেওঁলোকে যেন শান্তি পায়। গতিকে বৰ্তমান সময়ত
সকলো সমালোচনা, কোনোবাই কিবা কয় কিবা নকয়, এইবোৰ সকলো কথা বাদ দি কেৱল নিজৰ গন্তব্যস্থানৰ পিনে মুখ কৰি গ'লেই হ'ল। এটা কথা ঠিক, যদি আপুনি ভাল মানুহ হ'ব বিচাৰিছে, ভাল মানুহ যদি হ'ব বিচাৰিছে, আপোনাৰ ওচৰ চুবুৰীয়াই এনেকুৱা ধৰণে আপোনাক হেঁচা প্ৰয়োগ কৰিব, ঠাট্টা বিদ্ৰূপ কৰিব, যেন আপুনি সেই কামটোৰ পৰা সেই কামটোলৈ নাযায়, সেই কামটো কৰিব, আপুনি ভাল কাম যিটো ভাল কাম কৰিব গৈছে, আপোনাক এনেকুৱা ধৰণৰ এটা ভাৱ সৃষ্টি কৰি দিব যেনে আপুনি কোনোবা অপৰাধে কৰিব গৈছে, যে কিবা এটা বিৰাট দোষী কাম কৰিব গৈছে, এনেকুৱা ধৰণৰ আপোনাক ওচৰ চুবুৰীয়াই আপোনাক এটা বাধ্য কৰাব। কিন্তু তেওঁলোকেও জানে যে এই কামটোত সফল হ'লে তেওঁ এজন ভাল মানুহ হ'ব, ভাল কাম কৰিব বিচাৰিছে, আপোনাক নানা ধৰণৰ কুটু মন্তব্য শুনাব, আপোনাক এনেকুৱা ধৰণৰ প্ৰেছাৰাইজ কৰিব, আপুনি ভাবিব নোৱাৰিব। গতিকে সেই সকলো সমস্যা যদি আপুনি ভাল মানুহ হ'ব খুজিছে, আপোনাৰ জীৱনত আহিবই, আমাৰ সকলোৰে জীৱনত আহিব। মোৰ নহয়, আপুনি প্ৰত্যেকটো সমাজত দেখিব, যিজন মানুহে ভাল কথা কয়, ভাল কাম কৰিবলৈ আগবাঢ়ি আছে, প্ৰথমতে তেখেতে সমালোচিত হয়, তেখেতকে সমালোচনা কৰে। সমালোচনা কৰা মানুহৰ কিন্তু অভাৱ নাই, কিন্তু আপুনি যদি যিটো ভাল কাম কৰিব গৈ আছে, তাত কিন্তু আপোনাক কিছু সহায় অৰিহণা যোগোৱা মানুহৰ বহুত অভাৱ। আপুনি মনত ৰাখিব, আপোনাৰ সমালোচনা কৰা মানুহৰ অভাৱ নাই বৰ্তমান সময়ত এই পৃথিৱীত। আপোনাৰ ওচৰ চুবুৰীয়া চাওক, যিসকলে মোৰ ভিডিঅ' চাই আছে, বহুত দূৰ দূৰণিৰ পৰা ভিডিঅ' চাই আছে, যিসকলে মোক চিনি নাপায়, তেখেতসকলে হয়তো মোক সমালোচনা নকৰে, কিন্তু যিখিনি আমাৰ ওচৰ চুবুৰীয়াৰ মানুহ, প্ৰথমে ওচৰ চুবুৰীয়া মানুহখিনি আপোনাক সমালোচনা কৰিব, মোক সমালোচনা কৰিব। যিকোনো ভাল কাম কৰিব গ'লে প্ৰথমে ওচৰ চুবুৰীয়া মানুহখিনি আপোনাক সমালোচনা কৰিব, যাতে আপুনি ভাল কাম কৰিবলৈ নাযায় বা সেই কামৰ প্ৰতি আপুনি আগ্ৰহ নহয়, আপোনাক প্ৰেছাৰাইজ কৰা হ'ব যাতে আপুনি সেই কামৰ পৰা বিৰত থাকে। এনেকুৱা মানুহ কিছুমান সমালোচনা কৰে যিখিনি আপোনাৰ লেভেলৰ আছিল, এটা সময়ত আপোনাৰ লেভেলৰ আছিল, তেখেতসকলে আজি কোনো ধৰণৰ কাম কৰিব পৰা নাই, এনেই ঘূৰি আছে, অনাই বনাই ঘূৰি আছে। কিন্তু যদি আপুনি কিবা এটা ওপৰৰ কাম কৰিব বিচাৰিছে বা তেখেতসকলতকৈ ভাল কাম কৰিব বিচাৰিছে, তেন্তে আপোনাক সেইসকল মানুহে আনসকলৰ মানুহৰ লগ লাগি আপোনাক সমালোচনা কৰিব। গতিকে সমালোচনা কৰা মানুহৰ কোনো অভাৱ নাই, বিশেষকৈ আপোনাৰ যিখিনি ওচৰ চুবুৰীয়া, যিখিনি আপোনাক ভালকৈ জানে, সেইখিনিয়ে মানুহে প্ৰথমে সমালোচনা কৰিব। সেইখিনি মানুহে জীৱনত তাৰমানে এনেকুৱা কৰে, আপোনাক আগুৱাই যাব নিদিয়ে, আপোনাক পিছফালৰ পৰা টানি ধৰিব বিচাৰিছে। আমাৰ বৰ্তমান সমাজত আমাৰ মানুহবোৰ এনেকুৱা, নিজেতো একো কৰিব নোৱাৰে, আনে যদি কিবা কাম কৰিব খোজে তাকো বাধা দিয়ে, পিছফালৰ পৰা টানি ধৰিব বিচাৰিছে। বৰ্তমান সময়ত মানুহবোৰ হৈছে এনেকুৱাই, মোৰ জীৱনতো এনেকুৱা হৈছে। মই কি কৰিছোঁ কি কৰা নাই সেইটো মই নিজে জানো, কিন্তু বৰ্তমান সময়ত এনেকুৱা হৈছে যে মই কিবা এটা কাম কৰিব গ'লে মানুহে সমালোচনা কৰে, এই চাওক, সি অমুক কৰি আছে, তমুক কৰি আছে। আৰে ভাই, মই নিজে কৰিছোঁ, আৰু যদি আপোনাৰ সাহস আছে আপুনিও কৰক, আপোনাকতো কোনো বাধা দিয়া নাই, মোৰ কিয় সমালোচনা কৰিব লাগে? মই কি কৰি আছোঁ কি কৰা নাই মোৰ পিছত কিয় লাগি থাকিব লাগে? মোৰ পিছত লাগি থাকিলে আপোনাৰ জীৱনত কিবা সফলতা লাভ আহিব নেকি? নিশ্চয় নাহে। গতিকে আপুনি আপোনাৰ মতে কাম কৰক, মই মোৰ মতে মোক কাম কৰিব দিয়ক, কিয় সমালোচনা কৰিব লাগে? যদি সমাজৰ কিছুমান কিবা মই বেয়া কাম কৰিছোঁ, সমাজক বিপথে পৰিচালিত কৰিছোঁ, তেতিয়া মোক সমালোচনা কৰক, তাত কোনো বাধা নাই। কিন্তু মোৰ মতে, মই ধৰি লওক মই এই ব্লগ চেনেলটো বনাইছোঁ, মই কষ্ট কৰিছোঁ, মোক কোনোবাই ভাল পায় মোৰ ভিডিঅ' চাব, কোনোবাই বেয়া পায় মোৰ ভিডিঅ' নাচায়, তাত ওচৰ চুবুৰীয়াই কিছুমান মানুহে সমালোচনা কৰিবলৈ তাত কি কথা আছে? ওচৰ চুবুৰীয়াই বা মোক যিখিনি মোক দেখাত বন্ধু বুলি ভাবে, কিন্তু ভিতৰৰ পৰা চুৰি মাৰিব নেৰে। গতিকে সেইসকল মানুহৰ সমালোচনা কৰাৰ যোগ্যতা আছে জানো? মোক সমালোচনা কৰাৰ যোগ্যতা আছে জানো? গতিকে বন্ধুসকল, এই ভিডিঅ'টোৰে আপোনাক জনাব বিচাৰিছোঁ, বৰ্তমান সময়ত সকলোৰে, কেৱল মোৰ নহয় আপোনাৰো, আপুনি যদি কিবা ভাল কাম কৰিব গৈছে, আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ বন্ধু বান্ধৱীকে, যিসকল আচলতে তেখেতসকল বন্ধু নহয় আপোনালোকৰ, মিছাত বন্ধু বান্ধৱীৰ ভাও জুৰি আছে, তেখেতসকলে প্ৰথমে আপোনালোক সমালোচনা কৰিব, বা আপুনি আগুৱাই গ'লে আপোনাক পিছফালৰ পৰা টানি ধৰিব বিচাৰিব। বৰ্তমান সময়ত এনেকুৱা এটা পৰিস্থিতি চলি আছে। গতিকে যি কি নহওক, সমালোচনা যিমানেই নকৰক, যিমানে আপোনাক বাধা বিঘিনি নকৰক, আপুনি জীৱনত আগুৱাই যাব পাৰিব। আপোনালোকৰ সাহস থাকিব লাগিব। বিশেষকৈ মোৰ এটা সাহস আছে, মোক যোনেই যিমান সমালোচনা নকৰক কিয়, মই ভিডিঅ' বনাই থাকিম। আপোনালোকে যদি ভাল পায় আপোনালোকে মোৰ ভিডিঅ' চাব, যদি মোৰ বেয়া পায় আপোনালোকে মোৰ ভিডিঅ' নাচাব। আৰু যদি মোৰ ভিডিঅ' ভাল পায়, মই জীৱনত যদি আগুৱাই যাব বিচাৰোঁ,
মোৰ এনেকুৱা সাহস আছে মই জীৱনত আগুৱাই যাব পাৰিম গতিকে যদি মোৰ ভিডিও ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যিমানে বাধা নহওক আপোনালোকৰ যেটো সহযোগিতা থাকিব নহয় ওচৰ চুবুৰীয়া বন্ধু মিছা বন্ধু বান্ধৱীয়ে যিমানেই বাধা বিঘিনি নহওক সেই সকলোবোৰ বাধা বিঘিনি নেওচি জীৱনত আগুৱাই যাব পাৰিম মাথো কেৱল আপোনালোকৰ মৰম সঁহাৰি লাগিব গতিকে যদি আপুনি মোৰ চেনেলটোত প্ৰথম আহিছে মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছো আকৌ এটা নতুন ভিডিওৰ সৈতে আপোনালোক সকলোকে লগ পাম তেতিয়ালৈকে জয় আই অসম